নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বিগত কেইটামান দিনত ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে। এই মুখলধাৰ বৰষুণৰ ফলত ক'ৰবাত হৈছে ভূমিস্খলন, ক'ৰবাত হৈছে কৃত্ৰিম বানপানী। মুঠতে সমগ্ৰ ৰাজ্য এতিয়া কৃত্ৰিম বানপানীৰ ওপৰত। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যদি আপোনালোকে টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ খবৰবোৰ সকলোতকৈ প্ৰথমে চাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব। অসমৰ বানাক্ৰান্ত ৰাইজলৈ বলিউডৰ তাৰকা অৰ্জুন কাপুৰ আৰু ৰোহিত ছেট্টীয়ে সহায়ৰ হাত আগবঢ়াইছে। দুগৰাকী বলিউড তাৰকাই অসমৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ধন। বলিউডৰ দুগৰাকী তাৰকাই অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তথা বান সাহায্যৰ বাবে ৫ লাখকৈ টকা আগবঢ়াইছে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। বলিউড তাৰকা অৰ্জুন কাপুৰ আৰু ৰোহিত ছেট্টীক এই সাহায্যৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখ্য যে এই মুখলধাৰ বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতিৰ। বহু ঠাইত মথাউৰি ভাঙি যোৱাৰ ফলত বানত বুৰ গৈছে ৰাজ্যৰ বহু গাঁও। বহু মানুহৰ থাকিবলৈ ঘৰ নোহোৱা হৈছে আৰু এই ভয়াৱহ বান পৰিস্থিতিৰ ফলত গৰু ছাগলী ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে। এনে অস্বাভাৱিক বান পৰিস্থিতিত প্ৰশাসনে জনসাধাৰণক সহায়ৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও বহু পৰিয়াল এতিয়া বানৰ কৰাল গ্ৰাসত পৰি বিবুদ্ধিত পৰিছে। এনেকুৱা ধৰণৰ খবৰবোৰ সকলোতকৈ প্ৰথমে চাবলৈ টু দ্য নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ।